নমস্কাৰ বন্ধুসকল, স্বাগতম জনালোঁ মোৰ অন্য এটি ব্লগ ভিডিঅ'লৈ। আপোনালোকে চাই আছে হেল্ল' অসম। এইকেইদিন মানে মোৰ গাটো ভাল নাছিলে, জ্বৰ হৈছিলে। জ্বৰ সেনেকুৱা জ্বৰো হোৱা নাই, মাথা বিষ হৈছিলে, মাথা বিষ। তাৰপিছত ডিঙিটো বিষাইছিলে, ভিতৰত গলাটো একদম লেবেজান নিচিনা লাগিছিলে। আৰু টেবলেট কেইটামান জ্বৰৰ টেবলেট ফাৰ্মাচীৰ পৰা আনি খাই দিয়াৰ পিছতহে অলপমান ভাল পাইছোঁ। আৰু সেয়া আজি এই ব্লগ বনাইছোঁ। বন্ধুসকলে টেম্পু চাবিটো ল'লোঁ, টেম্পুখন ষ্টাৰ্ট দিওঁগৈ। যেতিয়াৰ পৰা এই বাৰিষা অহা যেন লাগিছে তেতিয়াৰ পৰা টেম্পু ভাড়া চাড়াও পাবলৈ টান হৈ আহিছে। তেনেকৈ ভাড়াও পোৱা নাই। টেম্পুখন ইয়াত আছে, গেটখন খুলি ল'লোঁ। এতিয়া টেম্পুখন ষ্টাৰ্ট কৰিব লাগে। ইয়াত বালিয়ে মেকুৰীবিলাক উঠি ৰাতি টেম্পুখনত শুই থাকে, গোটেই বালি কৰি থৈছে। আৰু এতিয়া টেম্পুখন ঘূৰাই থৈ দিওঁ। আমাৰ বেছি আহি পালেহি স্কুলৰ পৰা ফটো মাৰিব লাগে। এতিয়া বেছি ফটোকে কৰি ইমান মাৰি দিওঁ ৰেডি বেটিয়ে ফটো মাৰিলে, আমাৰ ধুনু বেটিয়ে ফটো মাৰিলে। আজিকালি বন্ধুসকল যি গৰম হৈছে নক'ব আৰু। বৰষুণ দিলেও বৰষুণ আৰু ৰ'দ দিলেও ৰ'দ আৰু গৰম আৰু গৰম। সেইকাৰণে বাৰীৰ ফালে গুচি আহিলোঁ। বাৰী এনেকুৱা গছৰ তলত পোৱা ঠাণ্ডা হ'লে কি হ'ব, মহ ওলায়। মহে কামুৰিলে আকৌ মেলেৰিয়া হ'ব, মেলেৰিয়া হ'লে আকৌ ডেংগু হ'ব, ডেংগু মহে কামুৰিলেতো ডাইৰেক্ট ডেংগু হ'বই। আৰু এইদৰে বাৰীত ইয়াতে জেগা টুকুৰা ঠিক কৰিম নেকি বহিবলৈ, সেইকাৰণে চাব আহিছোঁ। কিন্তু মহকেইটা খেদাবলৈ কিবা এটা ব্যৱস্থা কৰিব লাগিব বাৰীখনৰ পৰা আমাৰ। আকৌ মহকেইটা খেদালে ক'ত যাবনো সিহঁতি, নহয় জানো? ঘৰৰ ভিতৰলৈহে যাব ইয়াৰ পৰা যদি খেদাওঁ। তো এইখনে হৈছে আমাৰ বাৰীখন, যিখন নেকি মই কেৰেলাত কাম কৰি পইচা গোটাই পিনি মাটিটুকুৰা কিনিছিলোঁ। কিন্তু মাটিটুকুৰা এটা টাইমত বেচিবলৈও বিচাৰিছিলোঁ, কিন্তু বেচা নহ'ল বাৰু। এতিয়া কিন্তু কিনা থাকি গ'ল আৰু সেইকাৰণে বাৰীখন আমাৰ ডাঙৰ হ'ল আৰু থাকি গ'ল। আগতে সিমান আমাৰ মাটি বাৰী নাছিলে আৰু মই কেৰেলাত কাম কৰি মাটি ভালেমানখিনি লৈ ল'লোঁ। তেতিয়া ভাবিছিলোঁ মাটিটুকুৰা বেচি পিনি বাইক গাড়ী কিবাকিবি কিনিম নেকি বুলি। এটা সময়ত কিনা নহ'ল আৰু থাকি গ'ল। আৰু যি গাড়ী এখন কিনা হ'ল, যিখন নেকি দেখিছে মই সদায় চলাই থকাখন, সেইখন লোন লৈ পিনি কিনা হ'ল। সেইটোৱে লাভ হ'ল। আৰু যিটো নেকি লোন ল'লোঁ, গাড়ীও থাকিলে। এতিয়া কিন্তু লোনটো ধাৰটো মাৰি থাকিব লাগে, কিন্তু মাটিটুকুৰাও থাকি গ'ল। আৰু ঘৰটোহে বনাবলৈ বাকী আছে। তো ঘৰটোও কম দিনৰ ভিতৰত বনাম। তো চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব, যেতিয়ালৈকে মই নতুন ঘৰটো আকৌ নতুন হোম টাৱাৰ এটা নেদেখাওঁ আৰু আপোনালোকে চাবলৈ নাপায়, তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। ব'লক আকৌ অলপ এইফালে আগুৱাই যাওঁ। বন্ধুসকল ভাড়া এটা ওলাইছে, গতিকে অলপ এমিছ বোলা জেগাটুকুৰাত গৈ আহোঁ। আমি এতিয়া বজাৰলৈ আহিলোঁ বন্ধুসকল ফাইনেলি। আৰু এইফালে গৈছে দোকানত কিবা বস্তু আনিবৰ বাবে। তো অকণমান ইয়াতে ৰৈ আছোঁ, আৰু ইয়াতে বৰ্তমান ৰৈ আছোঁ। আৰু আমাৰ বেটিয়ে কি কৈছে, এইটো কি লিখা আছে? এইটো লিখা আছে NLSIR, LNSIR কি জানো? বেছ এই বেগটো কোম্পানীটোৰ নাম NLSIR হ'ব। এইটো তুমি খেলিবা আৰু ইয়াতে দোকানলৈ গ'ল। আৰু আমি ৰৈ আছোঁ, দোকানৰ পৰা আহিব এতিয়া আৰু আহি পাবহি আৰু দোকানৰ পৰা। তো তেতিয়ালৈকে ইয়াতে ৰৈ আছোঁ। আৰু মাই ইমান দেৰি কৰি আছে যে, ককাও আহিছে লগতে। উঠা সোনকালে বহি লোৱা, ইয়াতে দিম। এই অকণমান আগত আছে তেতিয়া ক'ৰ পৰা খাবা? ক'ৰ পৰা মিঠাই খাবা? ব'লা এতিয়া যাওঁ। ফাইনেলি বন্ধুসকল এতিয়া ঘৰমুৱা হৈ আহি আছোঁ। লগত পাই গ'লোঁ। হয়, হেল্ল' নমস্কাৰ। আপোনালোকে কেনে আছে খবৰ পাতি? গৈ আছোঁ। টেম্পুটো আৰু চাউণ্ডটো আহে, ডেটা দিয়ে থাকে। এতিয়া কি ক'ম আৰু, ধন্দাৰ উপায়ো নাইকিয়া হৈছে। যেনে তেনে আৰু আপোনালোকে সকলোৱে 1K কৰি দিব। নামঘৰটো পালোহি। এতিয়া বৰ্তমান নামঘৰটো পালোঁ।
আৰু এতিয়া যাম আমি গাই নদীত মানে যিখন আছে দলং নহয় নাও বাঁহৰ নাও উঠিবলৈ গৈ আছোঁ দুইজনে তো চাই থাকক বেছি সময় নালাগে পামগৈ এতিয়া এইটোৱে হৈছে মিলনপুৰ ৰাস্তা ভগা চিগা কি ক'ম আৰু ৰাস্তাটো কিয় জেগাত ভাগিছে জেগাত ভগা নাই যেতিয়া ৰাস্তাটো বনাইছিল মানে টাৰকুল কৰিছিল যিখিনি টাৰকুল মিক্স কৰিছিল কিছুমান জেগাত ভালকৈ ভাল টাৰকুল মাৰিলে আৰু কিছুমান জেগাত মানে বেয়া টাৰকুল মাৰিলে সেইকাৰণে কিছুমান জেগাত ভাগিছে ৰাস্তাটো আৰু কিছুমান জেগাত ভগা নাই আৰু এইডোখৰ চাওক ৰাস্তা ভালেই আছে ভগা চিগা নাই কিছুমান জেগাত আকৌ ৰাস্তাটো ভাগিছে কি শেষ হৈ গৈছে আৰু এইফালে আছে এইটো আৰ্মি কেম্প আৰু এইফালেতো হৈছে বেটেলিয়ন কেম্প হয় এইটো আৰ্মি কেম্প আৰু এইফালে আছে বেটেলিয়ন কেম্পটো ফালে হাবিবিলাক কটা নাই জংঘলবিলাক হাবি জংঘল হৈ আছে আৰু এইখন আগফালে এখন ডাঙৰ গাড়ী বন্ধুসকল এতিয়া ঘৰ আহি পালোহি তো ঘৰলৈ গৈ আছোঁ ঘৰলৈ যাম সোনকালে টিউশ্যন কৰা টাইমো আহি পালেহি নহয় চাওঁ বেটি বেগটো পুৱা ধুনু লাগিছে কিন্তু দেই ধুনু লাগিছে আৰু টিউশ্যনত যাব টাইম হ'ল ন তুমি মাম কেইটামান খাই পিনি ব'লা টিউশ্যন অঁ তাত কলম থয় অঁ 250 টকা ল'লে 250 টকাত পায় আৰু এনেকুৱা বেগ এটা এইটো বেগো 250 লৈছে সেইটো বেগো 250 লৈছে 250 টকা ফাইনেলি বন্ধুসকল এতিয়া আহি নদী কিনাৰ পালোহি এইখন হৈছে গাই নদী আৰু ইয়াত এখন আছে বাঁহৰ নাও আৰু বাঁহৰ নাওখন এইপাৰলৈ আহিব এতিয়া দেখুৱাই আছোঁ আপোনালোকক চাই থাকক এইটোত গাঁও আছে ইয়াত মানে নিলখ এখন এই নদীৰ পৰা গাঁওখন আৰু এই ইয়াত মানে দলং নাই আৰু দলং নাই কাৰণে বাহনত মানুহবিলাক এনেকৈ অহা যোৱা কৰিবলগীয়া হয় আৰু বন্ধুসকল আন্ধাৰ হৈ আহিলে এয়া বাহন আৰু খনো গৈ আছে ইপাৰলৈ তো মই মানুহ কেইজনমান আছিলে আগবাবলৈ আহিলোঁ তো আমিও ঘৰলৈ উভতি যাওঁ আৰু শশী মোহন কি কোৱা বোলে আমি তো ৰাতি বহুত আন্ধাৰ হৈ গ'ল ৰাতি মানে সন্ধিয়া আন্ধাৰে হৈ গৈছে তো এতিয়া বলক আহি ঘৰ পালোহি আৰু শশী মোহন এয়া দেখিছে এতিয়া আমাৰ এতিয়া সন্ধিয়া 7:30মান বাজিলে আৰু এতিয়া মই অকণমান দোকানৰ পৰা গৈ কিবা বস্তু এটা আনোগৈ মানে তো চাই থাকক ভিডিঅ'টো এতিয়াই গৈছোঁ আৰু এতিয়া আহি আছোঁ দোকানৰ পৰা এয়া কিবা এটা আনিলোগৈ তো দোকানৰ পৰা আহি পাই গ'লোগৈ ঘৰ মানে গুড মৰ্ণিং ফ্ৰেণ্ড মানে এতিয়া ৰাতিপুৱা হৈছে কিন্তু উঠিবলৈ একদম গাটো আকৌ আজি আকৌ মাথা বিষ হৈছে পানী লগা জ্বৰ নিচিনা তো উঠিবই বিচৰা নাই আৰু এয়া শশী বহুত কালি আমাৰ ঘৰতে থাকিলে সেয়া তাৰপিছত তথাপিতো এই মাজে সময়ে এটা ব্লগ দি আছোঁ তো যদি গা ভাল পাওঁ তো ফটাফটি ব্লগ দিব চেষ্টা কৰিম এতিয়া উঠি যাওঁ উঠি পেলাই কি মুখ হাত ধুওঁগৈ তাৰপিছত চাহ খাম